সুপ্ৰভাত ৰাতিপুৱা এতিয়া পুনৰ এখন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাওঁ। ৰাতিপুৱা মই স্কুললৈ আহিলোঁ। আগৰ দুজনী ছোৱালী স্কুলৰ টাইম একেই আছিলে, আপোনাৰ 7:30 দুজনীকে ওলাই আহিলোঁ। এতিয়া আমাৰ যোনটো বংশীধৰ সৰু ছোৱালী স্কুলখন এতিয়া আপোনাৰ 9টা বজাৰ পৰা কৰিলে, সেইকাৰণে অকণ দিগদাৰ হ'ল। এতিয়া ডাঙৰজনীক থৈ গ'ল, আপোনাৰ 6জনীক পঢ়ে। এতিয়া মই আকৌ গৈ পেলাই সৰুজনী গৈ পেলাই ওলাই আনিব লাগিব। আনি পেলাই আকৌ থ'ব লাগিব। মানুহজনক ভাত চাত খুৱাই থৈ আহিলোঁ। মানুহজনে ভাড়া আছে, ভাড়া যাব। এতিয়া বহুত ৰাতিপুৱা হ'লে দিগদাৰ হয়, অকণ সোনকালে হয়। এতিয়া গৰমো আজি কম অৱশ্যে, ধুনীয়া বতৰ পৰিছে, ভাল লাগিছে। আৰু বাটে বাটে চাবচোন আপুনি, এতিয়া ৰাতিপুৱা টাইমত গাড়ীটো পাব, অটো পাবৰ কাৰণে দিগদাৰ হয়। মাষ্টৰণীকেইটা আপোনাৰ অটোৰ কাৰণে বা গাড়ী কিবা কাৰণে ৰখি থাকিবলগীয়া যায়। স্কুটি আৰু বাইক চাইক আছে, কিবা এটা সিহঁতে আহি যায়। আপোনাৰ বাইক স্কুটি গাড়ী চাড়ী নাই, সেইকাৰণে আপোনাৰ অটোৰ কাৰণে ৰখি থাকিব লাগে। ৰাতিপুৱা অকণ সোনকালে লৰালৰি লাগে আৰু সেইকাৰণে ৰাতিপুৱাটো এতিয়া সময়টো অকণ সলাবল হ'ল। অৱশ্যে গৰমটো যাবলৈ হ'ল, সময়টো সলাবৰ কাৰণে হ'ল। চৰকাৰে যাতে সময়টো আকৌ সলাই দিলে ভাল হয় আৰু গৰমটো কমিলে। এতিয়া এইটো মাহতে আপোনাৰ পৰীক্ষা আৰম্ভ হ'বই। আপোনাৰ 21, 22, 15 তেনেকৈ চবৰে স্কুলত তাৰিখটো বেলেগ বেলেগ। এতিয়া আমাৰ ডাঙৰ ছোৱালীজনীৰ পৰীক্ষা আপোনাৰ 20 তাৰিখে আৰু সৰুজনী 21 তাৰিখে। ভাল লাগে। এতিয়া সেই মানে আহি থাকোঁতে এয়া মাছৰ দোকান দেখিছোঁ ৰাতিপুৱা ৰাতিপুৱা। তাৰপৰা বিয়া চিয়া কিবা আপোনাৰ আছে নেকি, কি আছিলে, কিবা অৰ্ডাৰ আছে নেকি। ৰাতিপুৱাই মাছৰ দোকানটো খুলি মাছ ওলাই মাছ কাটি আছে। আৰু এয়া মই এতিয়া একেবাৰে অটোত আহিব নোৱাৰোঁ। অৱশ্যে অটোত আহিব নোৱাৰোঁ যেন, ভাড়াটোও বেছি লাগে নাই। এজনীক থৈছোঁ, আকৌ আহিম আকৌ যাম, সেইকাৰণে খোজকাঢ়িয়ে গৈছোঁ। সৰুজনী যেতিয়া আনিম তেতিয়া আপোনাৰ অটোত আহিব লাগিব। ৰাতিপুৱা বতৰটো খোজকাঢ়ি ভাল লাগে, বাটত গাড়ী ঘোঁৰা অকণ কম থাকে, মুকলি থাকে। আৰু নহ'লে অকণ 10টামান বজাৰ পিছৰ পৰা আপুনি খোজকাঢ়িবৰ কাৰণে অকণ ভয় লগা হয়, বা বাটটো পাৰ হ'বৰ কাৰণে ভয় লগা হয়। মানুহৰ পৰা গাড়ীহে বেছি আপোনাৰ হৈ গৈছে নেকি, আবাদীটো বাঢ়িছে নেকি। এইটো হ'ল পাঞ্জাৱ বেংক ATM। আমাৰ সকলোৱে নিজৰ নিজৰ কামৰ কাৰণে ওলাই গৈছে। এতিয়া আগলৈ বলকচি চাওঁ। আগত আপোনাৰ চাবচোন, কাম কৰা মানুহকেইটা যোনকেইটা হাজিৰা কৰে, একদম এই তিনিআলি মূৰতে সদায় ৰখি থাকে লাইন বাই লাইন কৰি পেলাই। কোনোবা আহি পেলাই কামৰ কাৰণে মাতে নেকি, সেইকাৰণে লাইন বাই লাইন ধৰি বহি থাকে। এতিয়া এটা দুটা আহিছে অৱশ্যে চাইকেল লৈ, খোজকাঢ়ি বা অটত আহে, দাও চাও লৈ পেলাই চাইকেল লৈ গৈছে, তাত বহিব গৈ পেলাই। আৰু ইয়াত আপোনাৰ চেঙেলী গাঁৱৰ ডাকঘৰ হয়, ইয়াত আছে আমাৰো ইয়াত চেঙেলী গাঁৱৰ ডাকঘৰত আপোনাৰ একাউণ্ট আছে। এয়া দুজন মানুহ আহি ৰখি আছে চাইকেলত কামৰ কাৰণে, দেখিছে নাই সেইকেইজন। এতিয়া আৰু হ'ব আপোনাৰ 10টালৈকে ধেৰ মানুহ পাব আপোনাৰ হাজিৰা কৰা মানুহ। আৰু মই এতিয়া গৈ আছোঁ, ঘৰ পোৱাৰ লগে লগে সৰুজনীক ওলাই আনিব লগীয়া হ'বই। আপোনালোকে চাহ খালে হ'বাই। মই ৰাতিপুৱা সোনকালে উঠি পেলাই গা চা ধুই চাহ খুৱাই মেলি এতিয়া গৈ আছোঁ। আৰু আপোনাৰ ভিডিঅ'ত এই বাইদেউকেইজনী তাত ৰখি আছে এজনী, ইয়াত ৰখি আছে এজনী, ইয়াত ৰখি আছে এজনী, মানে অ'টোৰ কাৰণে ৰখি আছে। ৰাতিপুৱা সোনকালে টাইমত আকৌ অ'টোটো পোৱা নাযায়, সেইকাৰণে সোনকালে ৰখি আছে মানে অ'টোৰ কাৰণে। এতিয়া কি কৰিব, যদি চৰকাৰে যদি টাইমটো চেঞ্জ কৰি দিয়ে তেতিয়া অ'টো পোৱা যাব। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। কিবা যদি ভুল ভ্ৰান্তি হৈছে তেতিয়া কমেণ্ট কৰি জনাব, আৰু কিবা যদি বিচাৰিছে সেইটোও কমেণ্ট কৰি জনাব। নমস্কাৰ।